নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এন এণ্টাৰটেইনমেণ্টলৈ। আশা কৰোঁ মোৰ দৰে আপোনালোকেও চাগে হতাশাৰ মাজতে আছে, অশান্তিৰ মাজতে আছে। তেন্তে ব'লক আমি শান্তি বিচাৰি যাওঁ আমাৰ ওচৰতে থকা শান্তি আশ্ৰমত। মোৰ লগত এজন ল'ৰা আছে, এয়া ৰিংকু। আজি মানে যথেষ্ট গৰম, তথাপি আহিবলগীয়া হৈছে। ঘৰত থাকি থাকি অশান্তি লাগি গৈছেগৈ। এই ব্ৰহ্মপুত্ৰ পাৰত অলপ হাৱা খামগৈ আৰু লগতে আপোনালোকক দেখুৱাম শান্তি আশ্ৰমৰ মনোৰম দৃশ্য। তেন্তে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আচলতে আমাৰ ঘৰ নৱমোৱাত শান্তি আশ্ৰমলৈ যাবলৈ হ'লে আমি কেইবাখন মানে সৰু সৰু গাঁও পাৰ হৈ যাব লাগিব। গাঁওকেইখন অলপ দেখুৱাই দিয়ে বাৰু, বেছি ব্লগটো দীঘলীয়া নকৰোঁ। তেন্তে ব'লক আৰম্ভ কৰোঁ আমাৰ ভিডিঅ'টো। কপাহী চাদৰৰ সেমেকা আচলখনে মাতে আউসীত জোনাককে মই চমকো। উশাহৰে গহনত তোমাৰে ছবিতে আবিৰখনো, প্ৰাণতে তুমি অংকিতা দুচকুত তোমাক আকো। উশাহৰে গহনত তোমাৰে ছবিতে আবিৰখনো, প্ৰাণতে তুমি অংকিতা দুচকুত তোমাক আকো। তুমি শান্তি আশ্ৰম পালোহি, কিন্তু দুৰ্ভাগ্যবশতঃ কি হ'ল, আমি যিটো ৰাস্তাই আহিছোঁ সেইটো ৰাস্তাই কি হ'ল, এই তলা লগাই থৈছে ধুনীয়াকৈ। এতিয়া আমি কি কৰিব লাগিব, যিহেতু চাবই লাগিব না, সেইকাৰণে বেক ফালেদি ঘূৰি আহিব লাগিব। ব'লক যাওঁ। ঠিকনা অ জিয়া 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 বাসনা মোৰ হেঙু পাৰে সেউজীয়া প্ৰেমৰ বতৰা। পালোহি আৰু কি ৰাস্তা কলা সময় আগৰটো ভাল আছিলে, কিন্তু সেইটো অলপ বেয়া। বিশাল ব্ৰহ্মপুত্ৰ এইখন, এইখনত শুই থাকিবা আৰু। আশ্ৰমৰ বেক চাইড কিন্তু দুৰ্ভাগ্যবশতঃ ইয়াতো তলা লগাই থৈছে নেকি ঠিক নাই। এয়া আহি আহি আমি শান্তি আশ্ৰম পালোহি। আমাৰ ঘৰত এতিয়া আৰু 3টামান লগ হ'ল সেইকেইটা। ব'লক আমি শান্তি আশ্ৰমৰ সেইটো চাই লওঁ। এইখন চাই লওক, আটক ধুনীয়া শান্তি আশ্ৰম, আমাৰ কাষতে থকা এইখন। ইয়াত আগতে বহুত ফুল আছিলে, কিন্তু এতিয়া ফুলবোৰ ইমান নাই। ইমান ডাঙৰ এটা বিশাল এৰিয়া।
আমি ভিতৰৰ পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম। ভিতৰলৈ সোমাবলৈ দিব নিদিয়ে ইমান নাজানো, তথাপিও দেখাবলৈ চেষ্টা কৰিম। এয়া কিমান নাটক ধুনীয়াকৈ সজাই থোৱা হৈছে। মন্দিৰৰ ভিতৰত মোবাইলৰ চুইচ বন্ধ কৰি থ'বলৈ কৈছে, কিন্তু মোবাইলত ভিডিঅ'ই অন হৈ আছে। এইফালে চব কেনেকৈ শাৰীয়ে শাৰীয়ে গছ ৰুই থোৱা আছে। কিমান মজা পৰিৱেশ এইটো। আমাৰ উপৰিও বহুত ল'ৰা আছে ইতিমধ্যে চাবলৈ আহিছে। এইফালে চাওক, আমি এতিয়া ভিতৰলৈ সোমাই যাম। আমাৰ বাখ্যা, এই আশ্ৰমৰ ভিতৰ ভাগ। এয়া চব শান্তি আশ্ৰমৰ ভিতৰ ভাগ। আচলতে ইয়াত সোমোৱাটো নিষিদ্ধ আচলতে, তথাপিও সোমাই গ'লে দিছে বাৰু, বেছি হুলস্থুল কৰিবলৈ হাক দিছে। এয়া শান্তি আশ্ৰমৰ বেক চাইডে বোলে কৰোণাৰ ৰোগী আছে, সেইকাৰণে যথেষ্ট সমাগম হ'বলৈ নিদিয়ে। আমি সম্পূৰ্ণ আশ্ৰমখন দেখিবলৈ চেষ্টা কৰিম। কিমান ধুনীয়া এই পৰিৱেশ চাই লওক। এয়া আচলতে এইটো এৰিয়াটো সৰু এৰিয়া নহয়, ন' পাৰ্কিং লিখা আছে, কিন্তু তথাপিও সোমাইছোঁ। এইফালেও আছে। এই আমি সোমাই অহা ৰাস্তাটো আছিলে এইটো, কিন্তু এইটোতো এতিয়া গেট বন্ধ কৰি থৈছে, সেইকাৰণে আমি বেকফালেদি সোমাই আহিলোঁ। এইফালেও আছে, এইফালেও যাব পাৰি, ৰাস্তা বনাই থোৱা আছে। কিমান ধুনীয়া পৰিৱেশ চাই লওক। শাৰী শাৰীকৈ গছ ৰোৱা আছে। এইটো চিনটো বাকী আমাৰ এই টিম মেম্বাৰ ফটো মাৰি আছে। চাওক, সম্পূৰ্ণ আঁতৰৰ পৰা এইখন শান্তি আশ্ৰম। আচলতে এই কৰোণা হোৱাৰ পৰা ইয়াৰ যিটো মানুহৰ সমাগম সেইটো কমি আহিছে। এইফালে চাওক, এইখন এখন ফুলনি, নাৰিকল। এই আমাৰ কাষতে ব্ৰহ্মপুত্ৰ আছে, ব্ৰহ্মপুত্ৰখন চাই যাম অকণমান। মধুৰিও আছে ইয়াত, এই খাবলৈ ভয় লাগে মাৰিব বুলি। এই আশ্ৰমৰ পুখুৰী, কাছ মাছ চব পাব ইয়াত। এইয়া আমি বেগ ফালেদি যে সোমাইছিলোঁ, এইয়া বেগ ফাল। এইটো আশ্ৰম হৈছে ইউৰিনেল, মানে পাচাব ঘৰ, সেইফালে যায়, কিন্তু এইবোৰ দেখুৱাবলৈ দৰকাৰ নাই এতিয়া। আমি যাবলৈ ওলাইছোঁ, যোৱাৰ আগতে ব্ৰহ্মপুত্ৰখনৰ পাক দেখাই যাম। এইখন আমাৰ কাষতে আছে ব্ৰহ্মপুত্ৰ, বিশাল ব্ৰহ্মপুত্ৰ, মহাবাহু ব্ৰহ্মপুত্ৰ। এইখন বিশাল ব্ৰহ্মপুত্ৰ, একেবাৰে আগলৈ যাবলৈ ভয় লাগে। ইয়াত বিভিন্ন ধৰণৰ ঘটনা শুনি আছোঁ। এনেদৰে দেখুৱাবলৈ চেষ্টা কৰি দিয়া ব্ৰহ্মপুত্ৰ। ব'লক আমি এতিয়া ঘৰমুৱা হওঁ। আচলতে কি হয়, আমি ভালকৈ দেখুৱাব পৰা নাই, মানে কি ইয়াত আগৰ দৰে এলাও নাই। ইয়াত বিভিন্ন ধৰণৰ কৰোণা ৰোগী আছে বুলি ক'লে, সেইকাৰণে ওপৰৰ পৰাই দেখুৱাই আহিলোঁ। তুমি প্ৰাণৰ বৰষা সেউজ